নমস্কাৰ, মোৰ এটি নতুন কবিতা গাঁৱৰ ল'ৰাটো মেছি ৰনাল্ডো হ'ব। আৰম্ভ হৈ গৈছে বিশ্বকাপ ফুটবল। স্কুলত আলোচনা হয় মেছি, ৰনাল্ডো, এমবাপেৰ কথা। নৱম শ্ৰেণীৰ ছাত্ৰ সি, আন্তঃশ্ৰেণী খেলত এইবাৰৰ শ্ৰেষ্ঠ ফুটবলাৰ। মোবাইলত নেটপেক নাই, পিতাকক কৈ আছে টিভিটো ৰিচাৰ্জ কৰাৰ কথা। খেলবোৰ শেষ হৈ গৈ আছে, শুনি আছে তাৰকা খেলুৱৈ হলাণ্ড, য়ামালৰ নামবোৰ। খেলবোৰ দুভাগ নিশা হয়, বেলেগৰ ঘৰলৈ গ'লে গৃহস্থই অসুবিধা পায়। মনটো বান্ধি ৰাখিছে সি, পিতাকে পথাৰত নামিছে। দুঘৰে হাজিৰা দিয়া নাই আজি পুৱা কথা। পালেই সি টিভিটো ৰিচাৰ্জ কৰিব, উজাগৰি নিশা কটাই জীৱন্ত খেলবোৰ চাব, শিকিব কৌশল কিদৰে সন্মুখৰ জনক পৰাজিত কৰি দিব পাৰি বিজয়ৰ গোল। এদিন সি বিশ্বকাপ খেলিব, গাঁৱৰ ল'ৰাটো মেছি ৰনাল্ডো হ'ব।